Good morning guys. তো ৰাতিপুৱাই গ'ল আৰু পুৱাই মানে বহুত ঠাণ্ডা কুঁৱলী পৰিছে যেহেতু আঘোণ মাহ শেষ হ'বৰ হ'ল আৰু পুহ সোমাবৰ হ'ল গতিকে যথেষ্ট ঠাণ্ডা পৰিছে আৰু পুৱাই আমি আজি পিঁয়াজ কাটি আছোঁ। তো পিঁয়াজ কিয় কাটিছোঁ সকলোবোৰ গম পাব আপোনালোকে। এয়া হ'ল কল্পনা আন্টি আৰু কল্পনা আন্টিক বিশেষকৈ ৰন্ধাৰ দায়িত্ব দিয়া হৈছে কাৰণ আগৰ বিয়াখনতো তেওঁ বহুত ধুনীয়াকৈ ৰান্ধিছে, খাই বহুতে ভাল পাইছে, গতিকে তেওঁক আকৌ অনা হৈছে ৰান্ধিবৰ কাৰণে আৰু পুৱা 5টা বজাৰে পৰা ৰন্ধা কামত লাগি আছে আৰু ৰান্ধনি যিহেতু অকলে আহিছে গতিকে প্ৰাঞ্জল আৰু মই বিশেষকৈ পিঁয়াজ কটাৰ পৰা আপোনালোকে দেখা পাইছে, পিঁয়াজ কটাৰ পৰা বিলাহী ইত্যাদিকে ধৰি আৰু বিভিন্ন ধৰণৰ চব্জি আছে সকলোবোৰ কটাত আমি ব্যস্ত। বাজিছে 7টা, কিন্তু আমি 7টা বাজোতেই আমাৰ প্ৰথম আইটেম যিটো পায়স সেইটো বনাই হৈ গ'ল কাৰণ পায়সটো ঠাণ্ডা হ'লে খাবলৈ ভাল হ'ব, গতিকে এনেকৈ বনাই থোৱা হৈছে। তাৰপিছত লাহে লাহে বাকী আইটেমবোৰ উদাহৰণস্বৰূপে মাছ আছে, মাংস আছে, দালি আছে, মুড়িকণ্ঠ বুলি কয় মুড়িকণ্ঠ আছে ইত্যাদিকে ধৰি আৰু এখন পনীৰ আছে, তাৰপিছত এখন নিৰামিষ আছে, পাপৰ আছে ইত্যাদি বহুত আছে, গতিকে বাকীবোৰ ৰান্ধি থকা হ'ব লাহে লাহে। তো আজি হ'ল মানে যিখন বিয়া হৈছিলে তাৰ মানে আজি বিয়নী নিমন্ত্ৰণ বুলি কয় আমাৰ ইয়াত। তো বিয়নী নিমন্ত্ৰণ হ'ল মানে যিবিলাক বিয়ৈ আৰু বিয়নী আপোনালোকে সেইটো গম পাইছে। তো বিয়নী আহিব। তো বিয়নী অহাৰ পিছত এটা পৰম্পৰা আছে আমাৰ ইয়াত, বেলেগ ঠাইত কেনেধৰণৰ মানে কি ৰীতি নীতি নাজানো, কিন্তু আমাৰ এই অঞ্চলত এই বিয়নীৰ নিমন্ত্ৰণৰ দিনা মান ধৰা হয়। গতিকে কইনা যিজনী আছে সেইজনীয়ে মানে দৰাঘৰীয়া মানে সদস্যসকলক মানে যিখিনি আছে পৰিয়ালৰ সদস্যসকলক মানে মান ধৰিব কাপোৰ দি। গতিকে সেই বিয়নী নিমন্ত্ৰণটোত সেইটোৱে কৰা হয় আৰু বিয়নী সকলো মানে লগ কৰা হয়। তো এনেকৈ হেৰি কৰি থকা হৈছে কাৰণ মানে আজি ৰাতিপুৱাৰ পৰা কাৰেণ্ট নাই। তো প্ৰগ্ৰাম হ'লে কাৰেণ্ট নাই, কিবা ডাঙৰ প্ৰগ্ৰাম হ'লে কাৰেণ্ট যাবগৈ। ঘটনা হ'ল মানে কাৰেণ্ট নাই ৰাতিপুৱাৰ পৰা, তো গ্ৰীণডাছ চলাব নাই, পানী নাই আৰু চিয়াৰ নিবলৈ বুলি মানে আহিবলগীয়া হ'ল। আকৌ ইয়াত আহিলোঁ, মই যামগৈ, তহঁতি গাড়ীত আহিবি, মই যাম গাড়ীত তাৰ লগত, আমি যাম উঠাইছে। ঐ ষ্টাৰ্ট হৈ গ'ল, अब जाएंगे इसमें, चलो। মাল লৈ গৈ আছোঁ কাৰণ এতিয়া অৱস্থা বেয়া হৈ গ'লে, কাৰেণ্ট নাই ৰাতিপুৱাৰ পৰা। তো অনুষ্ঠান হ'লে ৰাতিপুৱাই মানে কাৰেণ্ট নাই হৈ যায় আৰু চেয়াৰৰ প্ৰয়োজন আছিলে, জেনেৰেটাৰ এটা লৈছোঁ। তো এয়াই আৰু অৱস্থা কৰি
তো গৈ পেলাই আমাৰ মানে অনা হ'ল এই জেনেৰেটাৰটো অনা হ'ল আৰু এইপিনি হেৰি কৰি থকা হৈছে গ্ৰিণ্ডাৰ চলাবৰ কাৰণে কাৰণ ৰাতিপুৱাৰ পৰা ভাবিলোঁ যে পুৱাই ভাবিছিলোঁ জেনেৰেটাৰ নানো কাৰেণ্ট আহিব কিন্তু লাইনমেনক ফোন কৰাৰ পিছত কৈছে যে কাৰেণ্ট অহা একদম অসম্ভৱ লাইনত ফল্ট আছে গতিকে আগৰ বাৰু এই অৱস্থা হৈছিলে জেনেৰেটাৰ সৰু এটা আছিলে কিন্তু সেই সৰুটো বেয়া হ'ল তাৰপিছত মানে এই ডাঙৰটো আনিবলগীয়া হ'ল ডাঙৰটো আনি এতিয়া মানে এই গ্ৰিণ্ডাৰটো চলাই আছোঁ তাৰপিছত পানী উঠাব লাগে পানীও নাই গতিকে তাকে আৰু চলি আছে কোনটো ক'লে আহিছিলি পলিঅ' খাবলৈ হে তো আজি হ'ল পালছ পলিঅ' মানে গম পোৱা নাছিলোঁ হঠাতে আহিবলগীয়া হ'ল এতিয়া পলিঅ' মানে চেৱনীয়ে খালে এতিয়া মানে গৈ আছে আমি উঠি আবেলি হ'ল আহি পিনি গুড মৰ্ণিং হৈছে শ্যামণি আজি কি বিয়া নহয় কোন আহিব আজি আৰু এইখন কোনে পিন্ধাই দিলে কি পিন্ধিছা এয়া মেখেলা কাক নিদিয়া যাবলৈ এইবোৰ কি নাওৱালা নেকি অঁ সেয়া কৰিছে চাদৰ মেখেলা আনবক্সিং কৰি আমাক দেখুৱাব লাগিব এইবিলাক চব মামী মাহী চাওঁ থপকি মানে উৰ্ফ পৰিস্মিতা
Hey, somebody! Hey! Bye bye. सब बिजी आसले रोहन आया है रूपांतर मेमिथा और या कष्टर फल टुपिना तो ठीक है এতিয়া খাই লওঁ তো ভিডিঅ' নবনাওঁ আৰু বেছি গতিকে আপোনালোকে জিভা পানী পৰি যাবগৈ পাৰে সেইকাৰণে বেছি ব্লগ নাযাব পিছত গতিকে আজি ব্লগটো ইমান এটা সামৰি মাৰিছোঁ নতুন ভিডিঅ' পাম টাটা বাই বাই ভালকৈ খাবি দেই